বলকচোন আজিৰ দিনটোৰ ৰাশিফলবোৰ কওঁ, আপোনালোকে শুনি যাব। মেষ ৰাশি উদয় পীড়া হ'ব পাৰে, প্ৰেমত সফলতা লাভ, মনত সৎ সাহস বৃদ্ধি, মনৰ আশা পূৰণ হ'ব, সৎ ব্যক্তিৰ সান্নিধ্য লাভ, শুভ ৰং কমলা, মাজে সময়ে শৰীৰ স্বাস্থ্যই আমনি কৰিব পাৰে, শুভ সংখ্যা 9। বৃষ ৰাশি মনৰ আশা পূৰণ হ'ব, কৰ্মত উন্নতিৰ যোগ, বিদ্যা শিক্ষাত শুভ ফল পাব, প্ৰতিবেশীৰ পৰা সাৱধান, খৰচৰ মাত্ৰা বৃদ্ধি হ'ব, শুভ ৰং বগা, দাম্পত্যত সুখ সমৃদ্ধি বৃদ্ধি, প্ৰেমত মধ্যম, শুভ সংখ্যা 6। মিথুন ৰাশি ব্যৱসায়ত লাভ হ'ব, জ্ঞান বুদ্ধিৰ বিকাশ হ'ব, হাতলৈ ধনৰ আগমন হ'ব, প্ৰেমত নিৰাশা হ'ব পাৰে, কাৰ্যসিদ্ধিৰ যোগ, শুভ ৰং সেউজীয়া, ভ্ৰমণৰ সুযোগ পাব পাৰে, দাম্পত্যত মধ্যম, শুভ সংখ্যা 5। কৰ্কট ৰাশি ভ্ৰমণৰ যোগ দেখা যায়, মনোবল বৃদ্ধি হ'ব, প্ৰেমত আনন্দ লাভ, বন্ধুৰ পৰা সহায় লাভ, প্ৰবঞ্চনাৰ পৰা সাৱধান, শুভ ৰং বগা, বিবাহৰ সংযোগ ঘটিব, বিদ্যাত মধ্যম ফল, শুভ সংখ্যা 2। সিংহ ৰাশি গৃহ সুখ লাভ, কৰ্মত সফলতা লাভ, সমাজত মান সন্মান বৃদ্ধি যোগ, শিল্পীৰ সুনাম বৃদ্ধি, বিদ্যাত শুভ ফল পাব, শুভ ৰং ৰঙা, দাম্পত্যত সুখ সমৃদ্ধি বৃদ্ধি, যাত্ৰাত শুভ, শুভ সংখ্যা 1। কন্যা ৰাশি মানসিক অশান্তি হ'ব পাৰে, প্ৰতিভাৰ বিকাশ হ'ব, সাহিত্যৰ ক্ষেত্ৰত সুনাম বৃদ্ধি, গৃহৰ আলহীৰ আগমন হ'ব, বিদ্যাত মধ্যম ফল, শুভ ৰং সেউজীয়া, বিবাহৰ সংযোগ হ'ব, সঞ্চয় বৃদ্ধি, শুভ সংখ্যা 5। তুলা ৰাশি বন্ধু লাভৰ যোগ, আনৰ পৰা প্ৰেৰণা লাভ, মনোৰঞ্জন বৃদ্ধি হ'ব, বিদ্যাত শুভ ফল পাব, পিতৃ মাতৃৰ পৰা সমস্যা হ'ব পাৰে, শুভ ৰং ৰূপালী, স্বাস্থ্যৰ প্ৰতি সচেতন হওক, শুভ সংখ্যা 6। বৃশ্চিক ৰাশি অৰ্থ লাভৰ যোগ, ব্যৱসায় সম্প্ৰসাৰণ হ'ব, দাম্পত্যত সুখ সমৃদ্ধি বৃদ্ধি, পুৰণা সমস্যা সমাধান হ'ব, আয় বৃদ্ধি হ'ব, শুভ ৰং কমলা, ভ্ৰমণত কষ্ট হ'ব পাৰে, প্ৰেমত মাধ্যম, শুভ সংখ্যা 9। ধনু ৰাশি সন্মান বৃদ্ধিৰ যোগ, গুৰুস্থানীয় ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ, আত্মীয়ৰ পৰা উৎসাহ লাভ, বন্ধুৰ পৰা সাৱধান, শুভ ৰং হালধীয়া, ভ্ৰমণত আনন্দ লাভ, যান বাহনত সতৰ্ক হওক, দাম্পত্যত মধ্যম, শুভ সংখ্যা 3। মকৰ ৰাশি স্বাস্থ্য ভংগ হ'ব, প্ৰেমত সফলতা লাভ, সমস্যা সমাধান হ'ব, মানসিক অশান্তি হ'ব পাৰে, আৰ্থিক উন্নতিৰ যোগ, শুভ ৰং নীলা, ভ্ৰমণৰ সুযোগ পাব, দাঁতৰ অসুখ হ'ব পাৰে, দাম্পত্যত মধ্যম, শুভ সংখ্যা 8। কুম্ভ ৰাশি মনত আনন্দ লাভ, কৰ্মক্ষেত্ৰত নিজৰ অস্তিত্ব বজাই থাকিব, পুৰণা স্মৃতিয়ে মনত আমনি দিব পাৰে, বিদ্যাত মধ্যম ফল পাব, শুভ ৰং নীলা, বিবাহৰ সংযোগ ঘটিব পাৰে, বিদ্যাত মধ্যম, শুভ সংখ্যা 8। মীন ৰাশি মনত কষ্ট হ'ব পাৰে, গৃহত মাংগলিক কৰ্ম হ'ব, প্ৰেমত সফলতা লাভ, আত্মীয়ৰ শুভ সংবাদে মনত আনন্দ দিব, শুভ ৰং হালধীয়া, হঠাৎ ভ্ৰমণ হ'ব পাৰে, স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, শুভ সংখ্যা 3।